ব্লগ মানে গাছ মিনি ব্লগ মানে মিনি ব্লগ মানে দুটা ভিডিঅ' আপলোড দিছোঁ মানে গাছ সেইটো এডিটিং কৰোঁতে মানে ৰিভাইজ হৈ গৈছে আৰু মানে গাছ শিৱৰাত্ৰি বুলি মানে বহুত জাগা হৈছোঁ মানে গাছ মই মানে মোবাইলটো দিয়া নাছিলোঁ কাৰণ মই পৰীক্ষাত গৈছিলোঁ মানে ঘূৰিবে আৰু কিবা তামুলী পাৰা নাই কি তামুলী পাৰা পানী নাপাৰা তাতে গৈছিলোঁ মানে যাই কিনে একদম মাথা শেষ হৈছে আমাৰতো শিৱৰাত্ৰি আছে মানে গাছ পৰীক্ষাৰ মাজতে শিৱৰাত্ৰি হৈছে তো একদম মানে জচো মানে ভাং চাংটো নাখাওঁৱে মানে ভাং খালোঁ ৰ'ব অলপমান দেৰিকে মানে এই কিবা টেংকি মানে টেংকি পানী যি সেইটো চিলিম বুলি কয় সেইটো আমি নাখাওঁ মানে সৰু ছোৱালীটো এইগিলা আমি মুখত নেতাও এইগিলা সেই নকৰোঁ মানে ভাজা ভাঙি সেইগিলা চবেই খায় আৰু সেইটো আৰু হেৰি সেইটো মানে খালোঁ অলপমান ফটোখন চাওক টিকটক আৰু মানে ফটোখন চাই কিনে গমে পাইছে যে কেনে আছিল আৰু গাছ এতিয়া মই মানে চাওক ধান লৈ যাওঁ এতিয়া খুৰী ঠাইত গ'লি তো খুৰী ঠাইত লগ পাছ তো গাছ মানে মই আহি পাই গ'লোঁ মানে আমাৰ খুৰীহঁতৰ ঘৰ আৰু মানে বিছনাখন বাগৰিলোঁ মানে দিনত মানে ফুৰিব গৈছিলোঁ তো এই দিনত লুকেছোঁ লুকেছি আৰু যে দিনত ফুৰিব গৈছিলোঁ ভিডিঅ' আছে চাইছে বঢ়িয়াকে তাতে একদম গা চা কেম্বা লাগছিহে এতিয়া মানে অলপমান শুই দিলোঁ তাতে নাই আহি শিৱৰাত্ৰি চাবা নাযায় শিৱৰাত্ৰি আমাৰ তাতে নাযাওঁ পাঠা পাইব কালি পাঠা পাইব নাযাওঁ এইটো এটা আমাৰ সৰু এতিয়া আৰু আমাৰ এটা আইটেকটো দেখে আপোনালোকে চিনিয়ে পায় আৰু এইবাৰ গৈছে আমাৰ এটা নাও বিন্তি ভাং ভজা খাবা নেকি ভাং ভজা খাবা কিবা কৈছি ভাং ভজা খাবা নাখ তো মানে গাছ ভাং ভজা নাখাই বোলে আৰু এইবাৰ আমাৰ ভাং ভাজি আছে একবাৰ খাই আহিলোঁ মাথাত বসি আৰু খুৰী ভাং ভাজি আছে আলু উঠছি সৰু আলু নাই বেগে তেল দিছি ইমান নাও বিন্তি তেল দি হ'ব ভাগুনি কিনে অলপমান জ্বালাও দিছি এটা কণী ভাজি আৰু কি লাগে কণী খাব নোৱাৰি আৰু অলপ পানী চানী খাই ভালকৈ খাই যাওঁ মই ঘৰত মানে আমাৰ তাতো শিৱৰাত্ৰি আছে আপোনালোকক দেখাব লাগিব তো মানে 8টা বজাৰ মানে শিৱৰাত্ৰি লাগব বোলে আমি এতিয়াতো ভাং খোৱা চুৰু কৰিছোঁ কি হ'ব তো গাছ মানে এইভাগে বঢ়িয়াকৈ আহি গৈছে আমাৰ আৰু মানে এইবাৰ ইমান কালাৰ মানে এইটো সৰু আলুত ভাজা মানে সেইটো সৰু আলু ভাজা নহয় এইটো কিন্তু সৰ হ'ব বঢ়িয়া সৰ হৈছে তো গাছ মানে ওলাই গ'লোঁ আমি ঘৰৰ পৰা মানে আজি হ'ল ৰাতি আৰু মানে ৰাতি ইমান ভিডিঅ' কৰা নহ'লকে কালি আৰু ইভাগে আমাৰ সংগম আহি গৈছে ইভাগে আহি গৈছে একটো চিনিয়ে পাইছে নিশ্চয় আগৰ ভিডিঅ'ত কিবা কৈ দি আজি শিৱৰাত্ৰি বুলি না ভাং চাং খাইছে মাল খাইছে মাল খাইছে না ভাং খাইছে ই আছে গাছ কিবা এটা কৈ দি গোটা মাথা কিবা এটা কৈ দি হৰ মহাদেৱ আৰু মানে গাছটা আমি যাই আছোঁ য'তে মই কৈছিলোঁ যি আৰু মানে কালি মানে গাছ ভিডিঅ' কৰি নললোৱে আজি ৰাতি অলপমান কৈছোঁ আজি পাঠা আছে বুলি কৈছোঁ কেইবাৰ চলি আৰু আজি শনিবাৰ না ৰবিবাৰ কি হ'ব আকৌ তো পঢ়াই নাই আমি গৰু ফেল কলা মোৰ আৰু কিবা বিকিয়ে আছে মই নতুনকে মন্দিৰটো বনাইছি আজি ইয়াতে আছে আৰু মানে গাছতে ইমান বকিব নোৱাৰোঁ মানে মানে মানুহবিলাক আছিল এইটো লাজ লাগে অলপমান তো ভয় চভাৰ কৰি দিম যদি অলপমান কৈ দিম আৰু পাঠা পাইবাৰ টাইম আহিছে ৰ'ব কিন্তু দেখি পুৰা একদম গাছ কিবা লাগে বোলে ইয়াক কি লাগে তোক লাইক কমেণ্ট শ্বেয়াৰ লাগে আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৈ দিব গাছ টক আজি শিৱৰাত্ৰি বোলে আপোনালোকক যোৱা শিৱৰাত্ৰি শুভেচ্ছা জানো আৰু মানে অলপমান মানে ডাউনত চলি আছে তো ভিডিঅ'বিলাক অলপমান ছাপৰ্ট ইবাগে মেইন মন্দিৰটো ইবাগে নতুনকৈ মন্দিৰটো বনাইছিলোঁ সেইকাৰণে অলপমান ভাল লগা ডেক'ৰেশ্যন কৰি দিছোঁ দিয়ক ইবাগে ধুনীয়াকৈ মন্দিৰটো বনাইছে আমাৰ মন্দিৰটোৰ দৰে ইবাগে বনাইছে ইবাগে দোকানবিলাক আছে ইবাগে এখন সিবাগে এখন আৰু ইবাগে ধুনীয়াকৈ ইয়াতে পাঠক বহিব ইবাগে পকৰি আনি লৈছোঁ এখন দোকানৰ পৰাই আৰু ইবাগে নীলাকে আৰু ইবাগে চলিহাত খা গাছ 3 ঘণ্টামান ৰখিলোঁ এতিয়া গ'লে আহে নাই পাঠক মানে গাছ মই চলি এটাক ৰখিছোঁ আৰু ইবাগে আছে আমাৰ ভাই কেনাই মজা এইবাৰ মেট্ৰিক কেণ্ডিডেট কেনাই এইবাৰ মেট্ৰিক কেনাইছি ভাল আছে ঠিকে একদম ৰিজাল্ট দিয়ে ইয়াৰ ভিডিঅ' দেখে দিয়ে একদম মানে ভিডিঅ'ৰে যাম ঘৰত কি হয় মেট্ৰিকৰ দিনাহে এটা ভিডিঅ' হ'ব কণ্টেণ্ট এটা মেট্ৰিকৰ ৰিজাল্ট দিবৰ দিনা আৰু মানে ভাত খাই কেনে আহে নাই আমি এটা ভোকত মৰিছোঁ যাতে ভাত খাই আছে তাতে পাঠক সেই হ'লে মানে শেষ হ'বৰ হৈছে তোৰ পাঠক অলপমান দেখি দিবা উঠিলোঁ ই আৰু টানি লৈ হৈছে
তো এতিয়া মানে ঠাণ্ডাখনত বেছি ঠাণ্ডা নহয় তথাপিও আছে দেচোন আমাৰ কাৰণে আৰু চিংগল ল'ৰা समझ रहे हो समझ रहे हो आप समझ रहे हो ना গাছ কি আহি গ'ল কেনাই ভাত চাত খাই পুৰা একদম আমি এটা ভকত মৰিছো পুৰা ভাত খাই আহিছো পুৰা মই এটা ভকত মৰিছো গাছ মায়ে কৈছিল এটা পাঠক ছাগেল আৰু পেটটো হৈ গ'ল গাছ ডাউন মই এটা কিবা এটা কথা ক'লো ডাউন চাওকচোন আৰু যাতে ডাউন দিবই যাতে কিবা কথা ক'লি ইয়াতে মানুহৰ মাজত তই বলকচোন কি হয় চাওক আমি যাম এতিয়া পাঠা চাবা পাঠা নহয় এইটো পাঠি এই পাইছোঁ ৰ'ব চাহ খাই ল ৰ'ব চকৰ মাজে আৰু মই মানে ভিডিঅ' এখন টাইমকে ধৰা মাৰিছিলোঁ ভালে মানে এইভাগে পাঠক চাঠক হৈ গ'ল মানে পাঠক মানে প্ৰায় হৈছে দিয়ক পাঠক শেষ হ'ল আৰু আমাৰো ভিডিঅ'টো শেষ কৰোঁ দিয়ক মানে শিৱৰাত্ৰি বুলি মানে একদম গাছে মানে শিৱৰাত্ৰি বুলি মানে বহুতে ক'ব মানে ভাং চাং খাইছে কিন্তু ভাং চাং খোৱা নাই মানে কিবা খাইছা নেকি নাই এইগিলা খাইছিলা কাৰণ পৰীক্ষা চলিছে কালি আজি কালি কিহৰ পৰীক্ষা আছে কালি নহয় পৰহিদিনা পৰীক্ষা আছে কাপোৰ দিয়া পৰীক্ষা আছে ৰবিবাৰ কাপোৰ কালি ৰবিবাৰ না শনিবাৰ হা আৰু ৰবিবাৰ নেকি না ময়ে খাইছোঁ না তয়ে খাইছে আকৌ গম পোৱা নাই দেই গাইছ না অলপমান ধেমালি কৰিলোঁ তো মানে যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব নাপাৰিব তো মানে চেনেলটো ডাউন কৰি আছে তো অলপমান ছাপৰ্ট কৰিব আৰু মানে পাঠকনিক লগত চিনাকি হ'ব খুজিছিলোঁ কিন্তু লাজ লাগে দেখোন গাইছ মানুহৰ মাজত এইগিলা কৰিবা এই মানে চিনাকিটো কি আৰু চিনাকি হৈছোঁৱে নাই মানে এনেকৈ ভিডিঅ' লৈ কিনে এনেকৈ কথা পতাটো বহুত সহজ নহয় তো পাব্লিকৰ মাজত মই মানে লাজ লাগে অলপমান আপোনালোকে ছাপৰ্ট কৰিলে অলপমান ভাল লাগে তো তেতিয়া লাজ চাজ নোহোৱা হৈ যাব মানে একদম চেষ্টা কৰিব কেইটা আছি এতিয়া কেইটা আছি বৰ্তমান 3:30 বাজিলে তো এতিয়া পাঠকনি যাবই আৰু মোৰ চকুৰ জাল মাত দিছি গাইছ যাওক আৰু ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু পইচা আছে গাইছ জয় আই হ'ম